মাজুলীৰ মনালিছা। কথা আৰু আৱেগী মুকুন্দ বৰুৱা। ভিডিঅ' এডিটৰ লেখন দত্ত আৰু শব্দগ্ৰহণত সহায় কৰিছে হেৰাজ দত্তই। আহকচোন কবিয়াটি এবাৰ শুনিছোঁ। লুইতৰ মলয়াই জীপাল কৰা মাজুলীৰ তুমি মনালিছা। ৰ'দত জিলিকি উঠা বালিচন্দাৰ দৰে জিকি পাই থকা তোমাৰ দুটি উৎসৱ যেন মই বিচাৰি পাওঁ জীৱনৰ বিশাল আনন্দ, বিশাল হেঁপাহ। তোমাৰ মনোৰম দৃশ্যৰ এনে প্ৰতিচ্ছবিয়ে লৈ আহে মোৰ জীৱনলৈ গভীৰ আশা। তোমাৰ এনে অনুভূতিয়ে যেন মোৰ নিষ্পাপ হৃদয়ৰ মাজত মৰমেৰে উপচাই তোলে। দেশৰ প্ৰতিটোপাল বিন্দুৰ মাজত হাহাকাৰ কৰি তোলে তোমাৰ অনুভূতি। অশ্ৰুৰে ভৰা জীৱনটোলৈ যেন অকণমান হাঁহি বিৰিঙি আহে মনালিছা তোমাৰ বাবে। মোৰ দৰে অনুভূতিৰ বাবেই তুমি যেন সৰগৰ দেৱী, তোমাৰ যেন অপাৰ মহিমা। মনালিছা তুমি আকৌ আহা তুমি মোৰ জীৱনলৈ মনালিছা। মই বিচাৰি ফুৰিম তোমাক তোমাৰ সৌন্দৰ্যৰ সমুদ্ৰৰ মাজত, তোমাৰ অকণমান মৰমৰ বাবে। আৱেগৰ জুয়ে পুৰা জীৱনটোৱে যেন গহীনাই খোজ দিবলৈ কিজানিবা শিকেই মনালিছা তোমাৰ উপস্থিতিয়ে। লিহিক যেন তোমাৰ দুভৰিৰ খোজত গতিশীল জীৱনৰ এক সৰল ৰেখা মই বিচাৰি পাওঁ। তুমি যে সঁচাকৈয়ে জীপাল মনালিছা। অকলশৰীয়া মোৰ জীৱনটো কেতিয়াবা বাৰে বাৰে তোমাৰ কথাতেই সোধে। কিজানি তুমিয়েই দুখৰ কাজল আঁতৰাই অকণমান পোহৰ দিব মোৰ জীৱনত মনালিছা। তুমি এবাৰ আকৌ আহা।